75 সংখ্যক গণরাজ্য দিবস উপলক্ষে আমি কোকরাঝার জিলা তৃণমূল কংগ্রেস কমিটিয়ে আমার মুখ্য কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি সকলো ব্লকবিলাকক জনাই দিছিলোঁ সিহঁতৰ পতাকা উত্তোলন টাইমলি কৰিছে আৰু আমি দ্বিতীয় কাৰ্যসূচী ৰাখিছোঁ আমাৰ গোসাইগাঁও আমাৰ স্থানীয় হস্পিটেলত ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিবলৈ আমি এতিয়া সকলোৱে মিলিজুলি যাই আছোঁ। আজি এই দিন উপলক্ষে আমি অকল কোকৰাঝাৰ জিলা নহয় সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমালোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে আজিৰ দিনটোৰ মৰ্যাদা দিয়ক যাতে আমাৰ অহা দিনত যাতে শান্তিপূৰ্ণভাৱে আমি জীয়াই থাকিব পাৰোঁ। লগতে আমি কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ কমিটিৰ তৰফৰ পৰা সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে আজিৰ দিনটো মিলা প্ৰীতিৰ মাধ্যমে যেনেকৈ চলি আছে বাকী জীৱনত যাতে মিলা প্ৰীতিৰ মাধ্যমে আবদ্ধ হৈ থাকিব পাৰে এইটো আমাৰ অনুৰোধ থাকিল।